ফাইনেলি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ৰিচিপশ্যনৰ দিনাখনৰ ভিডিঅ' আৰু এয়া হৈছে আমাৰ লিটিল ব্ৰাইড মানে মোৰ ভণ্টি ৰাতিপুৱাই ভণ্টিক লৈ আহি গ'লোঁ সৌৰভৰ ওচৰত মেকআপ কৰিবৰ কাৰণে আৰু এইফালে তাই অলৰেডি মেকআপ হৈয়ে গৈছে তাইৰ মেকআপ অলমষ্ট হৈ যোৱাৰ পাছত মা আৰু মামীও আহিল মেকআপ কৰিবৰ কাৰণে যিহেতু মা আৰু মামীয়ে কেতিয়াও এনেকৈ মেকআপ কৰা নাই তেওঁলোকে একেবাৰে বিচৰা নাছিল মেকআপ কৰিবলৈ কিন্তু মই বহুত জোৰ কৰিলোঁ আৰু এইজনী হৈছে মই কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব আৰু যিহেতু বিয়া ঘৰ আহি অলপমান ভাবিলোঁ ভিডিঅ' কৰি লওঁ কৰি নাথাকোঁতে চব ভিডিঅ' অলপমান কৰিছোঁ আৰু এইফালে হৈছে মা প্ৰস্তুতিৰ মা মাজৰ সময়খিনিত একেবাৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মই মানে ব্যস্ত হৈ আছিলোঁ যিহেতু ভিডিঅ' চিডিঅ' কৰিবলৈ একে মোবাইল হাতত নাছিলে আৰু যি কি নহওক এতিয়া সকলোখিনি মানুহ গ'ল শেষৰ ফালে মই ভাবিলোঁ অলপমান ভিডিঅ' কৰি আপোনালোকক গোটেইখিনি দেখাওঁ কেনেকুৱা ডেক'ৰেশ্যন হৈছিলে কি কথা সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে খালি কমেণ্টত জনাব নাপাহৰিব আমাৰ মৰম লগা কইনাজনী কেনেকুৱা লাগিছিল লগতে মা মামীক মেকআপ কৰোঁতে কেনেকুৱা লাগিছিল আৰু এইফালে দেখিছেনে জোৰ ঘামি কৰি গৰমত অৱস্থা নাই